ভারতবর্ষত জন্মগ্রহণ করা একমাত্র সাধু তথা মহাপুরুষ গৌতম বুদ্ধক পৃথিবীর মানুহে জগৎগুৰুৰ আসনত স্থাপন কৰিছে। পৃথিবীর বিভিন্ন দেশে রাষ্ট্রধর্মরূপে বর্তমানেও বৌদ্ধ ধর্মক ধারণ কৰি আছে। মহাপুৰুষ গৌতম বুদ্ধক পৃথিবীর মানুহে যিটো ভক্তি শ্ৰদ্ধা আৰু আন্তৰিকতাৰে গ্ৰহণ কৰিছে, ভাৰতৰ কোনো ধৰ্মগুৰু বা অলৌকিক দেৱতাকো তেনেকুৱা কৰা নাই। তাৰ কাৰণ তথাগত গৌতম বুদ্ধৰ শিক্ষা পৃথিবীৰ মানুহক অন্ধকাৰৰ পৰা পোহৰৰ পিনে আগুৱাই দিছে। বৌদ্ধ ধৰ্মত কোনো জাতিভেদ নাই। বৌদ্ধ গুৰুৰ জাতিভেদৰ সংজ্ঞা এনেকুৱা নহয় যে গুৰুৰ ধৰ্ম গ্ৰহণ নকৰিলে কোনোবাই পাখণ্ড, পাপী, পাপ জাতি, দুৰাচাৰী, অধম ইত্যাদি হ'ব। বৌদ্ধ ধৰ্ম গ্ৰহণ কৰক বা নকৰক, বুদ্ধৰ ওচৰত আছিল সকলোৱে সমান। বুদ্ধই নাৰী আৰু পুৰুষক সমানে মান্যতা আৰু মৰ্যাদা প্ৰদান কৰিছিল। অকল মানুহে নহয়, পৃথিৱীৰ সকলো প্ৰাণীয়ে যাতে সুখত থাকে তাৰ বাবে বুদ্ধৰ ধৰ্মৰ প্ৰতিষ্ঠা। বুদ্ধৰ ধৰ্ম যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত। ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত বুদ্ধই কেতিয়াও মিথ্যাৰ আশ্ৰয় লোৱা নাই। মানুহক নৰকৰ ভয় আৰু স্বৰ্গৰ প্ৰলোভন দেখুৱাই ক্ষণস্থায়ী স্বাৰ্থপৰ ধাৰ্মিক কৰাৰ চেষ্টাও তেওঁ কৰা নাছিল। মানুহৰ চাৰিত্ৰিক বিকাশৰ ওপৰত বুদ্ধই সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল। সাধাৰণ মানুহক বুদ্ধই শীল পালন কৰিবলৈ কৈছিল, উপদেশ দিছিল। শীল কথাৰ অৰ্থ হ'ল আচৰণ। সাধাৰণ মানুহক তেওঁ মাত্ৰ 5টা শীল পালন কৰিবলৈ কৈছে। বৌদ্ধ পৰিভাষাত এই 5টা শীলক কোৱা হয় পঞ্চশীল। এই 5টা শীল বা পঞ্চশীল হ'ল: মই প্ৰাণী হত্যা নকৰিম, মই চুৰি কাৰ্য নকৰিম, মই ব্যভিচাৰ নকৰিম, মই মিথ্যা বাক্য নকম, মই প্ৰমোদৰ বাবে কোনো নিচাজাতীয় দ্ৰব্য গ্ৰহণ নকৰিম। সাধাৰণভাৱে কোনো ব্যক্তি যদি 5টা শীল পালনৰ চেষ্টা কৰে, বৌদ্ধ ধৰ্মত তাকে ধাৰ্মিক বুলি কোৱা হয়। বুদ্ধৰ ধৰ্মৰ নৈতিক বাতাৱৰণত মানুহৰ উৎকৰ্ষ সাধন হৈছিল যথেষ্ট। বুদ্ধ যুগ ভাৰতৰ সৰ্বাধিক গৌৰৱৰ যুগ। বুদ্ধ যুগতেই ভাৰতবৰ্ষত তক্ষশিলা, নালন্দা, অদন্তপুৰী, সোমপুৰ বিহাৰ, মহাস্থানগৰ এনেকুৱা অসংখ্য বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ জন্ম হয়। এই বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়বোৰত তৰ্কশাস্ত্ৰ, দৰ্শন শাস্ত্ৰ, গণিত, বিজ্ঞান, ভূগোল, ইতিহাস, শিল্পকলা, বিভিন্ন ভাষাৰ সাহিত্য, আনকি চিকিৎসা বিজ্ঞানৰ অসাধাৰণ অগ্ৰগতি ঘটিছিল। এইসকল প্ৰাচীন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত এইবোৰ বিষয় লৈ পেলাই চিন্তা চৰ্চা হৈছিল, বিভিন্ন পৰীক্ষণ হৈছিল আৰু শিক্ষা প্ৰদান কৰা হৈছিল। আৰু বিভিন্ন দেশৰ পৰা ভাৰতবৰ্ষত বিভিন্ন ছাত্ৰ আহি পেলাই এইবোৰ শিক্ষা গ্ৰহণ কৰিছিল। বুদ্ধৰ সময়ত এজন বিখ্যাত চিকিৎসক আছিল, যাৰ নাম আছিল জীৱক। ভাৰতৰ এই প্ৰাচীন বৌদ্ধ চিকিৎসকৰ কথা আমাৰ মাজত বৰ এটা আলোচিত নহয়। সেয়ে আমি অসমীয়া কিতাপ পত্ৰতো জীৱকৰ বিষয়ে বৰ একো পঢ়িবলৈ নাপাওঁ। জীৱক সেই সময়ৰ এজন বিখ্যাত চিকিৎসক আছিল। সেই সময়ত জীৱকে বুদ্ধৰ চিকিৎসক ৰূপে মৰ্যাদা লাভ কৰিছিল। জীৱক আছিল ৰাজগৃহৰ গণিকা
শালবতীর পুত্র। জীৱকৰ পিতৃ পৰিচয় অজ্ঞাত, কিন্তু বহুতৰ মতে তেখেতে মগধৰ ৰাজকুমাৰ অভয় ৰাজকুমাৰৰ পুত্ৰ। অবৈধ সন্তান হোৱাৰ বাবে মাতা শালবতীয়ে পুত্ৰক পৰ্ণকুটীৰত পৰিত্যাগ কৰে, কিন্তু অভয় ৰাজকুমাৰে কথাটো জানিব পাৰি শিশুটোক উদ্ধাৰ কৰে আৰু লালন পালন কৰে। সেয়ে জীৱকৰ সম্পূৰ্ণ নাম আছিল জীৱক কুমাৰ ভজ্জ। ডাঙৰ হোৱাৰ পিছত জীৱকে যেতিয়া তেওঁৰ জন্ম বৃত্তান্ত জানিব পাৰে, তেতিয়া তেখেতে অত্যন্ত দুখ পায় আৰু ৰাজকুমাৰ অভয়ৰ অনুমতি নোলোৱাকে তক্ষশিলাত পঢ়িবলৈ গুচি যায়। তক্ষশিলাত জীৱকে অত্যন্ত মেধাৱী ছাত্ৰৰ পৰিচয় দিয়ে। সাধাৰণ শিক্ষাৰ অন্তত জীৱকে 7 বছৰ ধৰি চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰি পাৰদৰ্শিতা অৰ্জন কৰে। তক্ষশিলাৰ আচাৰ্যই জীৱকৰ শিক্ষাৰ সমাপ্তিৰ পিছত কিছু অৰ্থ সাহায্য প্ৰদান কৰি তেওঁক ৰাজগৃহলৈ প্ৰেৰণ কৰিছিল। তক্ষশিলাৰ পৰা অহাৰ পাছত জীৱকে সাকেত নগৰৰ ধনী শ্ৰেষ্ঠীৰ পত্নীৰ বহুদিনৰ পুৰণি বেমাৰ ভাল কৰে। তাৰ পুৰস্কাৰ হিচাপে শ্ৰেষ্ঠীৰ পৰা 1600 সহস্ৰ মুদ্ৰা প্ৰাপ্ত হয়। এজন পুৰুষ ভৃত্য, এগৰাকী মহিলা ভৃত্য আৰু এটা অশ্ববাহনযুক্ত ৰথ লাভ কৰে। ৰাজগৃহলৈ প্ৰত্যাৱৰ্তন কৰি জীৱকে তেওঁৰ সকলো বস্তু অভয় ৰাজকুমাৰক প্ৰদান কৰে, কিন্তু অভয় ৰাজকুমাৰে একো বস্তু নলৈ জীৱকক ৰাজ অন্তঃপুৰত বসবাস কৰাৰ বাবে কয়। জীৱকে ৰাজপ্ৰাসাদৰ সীমাৰ অভ্যন্তৰতে গৃহ নিৰ্মাণ কৰাই তাতে বসবাস কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত জীৱকৰ চিকিৎসাৰ খ্যাতি আৰু সফলতা দুয়ো বৃদ্ধি পাবলৈ ধৰে। ৰজা বিম্বিসাৰৰ কঠিন ৰোগ নিবাৰণ কৰি জীৱকে বিম্বিসাৰৰ ৰাণীসকলৰ পৰা স্বৰ্ণালংকাৰ আৰু স্বৰ্ণ মুদ্ৰা প্ৰাপ্ত কৰে। তাৰ পিছত ৰাজগৃহৰ এজন শ্ৰেষ্ঠীৰ শিৰোৰোগ দূৰ কৰাই 1 লক্ষ মুদ্ৰা লাভ কৰে। বাৰাণসীৰ শ্ৰেষ্ঠীৰ পুত্ৰৰ অন্তগণ্ড ৰোগ চিকিৎসা কৰি 1600 মুদ্ৰা লাভ কৰে। উজ্জয়িনীৰ ৰাজা প্ৰদ্যুতৰ পাণ্ডু ৰোগ ভাল কৰি জীৱকে বহুত ধন লাভ কৰাৰ উপৰি এযোৰ শিবিদেশীয় বস্ত্ৰ লাভ কৰিছিল, যিটো জীৱকে বুদ্ধক দান কৰিছিল। বুদ্ধৰ সময়ত সমগ্ৰ জম্বু দ্বীপত অৰ্থাৎ ভাৰতবৰ্ষত জীৱকৰ সমকক্ষ চিকিৎসক আৰু দ্বিতীয়জন নাছিল। জীৱকে বুদ্ধৰ চিকিৎসক ৰূপেও নিয়োজিত আছিল। সেই যুগত সকলো ৰজাৰ চিকিৎসক আছিল জীৱক। বুদ্ধত্ব লাভৰ 3য় বছৰ জীৱকৰ লগত বুদ্ধৰ পৰিচয় হয়। বুদ্ধই তেতিয়া বেলুবন বিহাৰত অৱস্থান কৰি আছিল। কলন্দ, কোষ্ঠকাঠিন্য আৰু পিত্তাধিক্য ৰোগত কষ্ট পাই আছিল। আনন্দস্থবিৰে বুদ্ধৰ চিকিৎসাৰ বাবে জীৱকক লৈ আহিছিল। জীৱকৰ ঔষধত বুদ্ধই আৰোগ্য লাভ কৰিছিল। তাৰ পিছৰে পৰা জীৱকে বুদ্ধৰ ভক্তত পৰিণত হয়। জীৱকে বুদ্ধৰ ধৰ্মোপদেশ শুনি অভিভূত হৈছিল আৰু বুদ্ধৰ উপাসকত পৰিণত হৈছিল। জীৱকৰ পৰামৰ্শত বুদ্ধই ভিক্ষু সংঘৰ কিছু স্বাৰ্থজনিত পৰামৰ্শ গ্ৰহণ কৰিছিল আৰু ভিক্ষুসকলকো নিৰ্দেশ বা অনুমতি দিছিল। ভেষজ চিকিৎসাত জীৱক আছিল অদ্বিতীয়। ঔষধি গছ তথা বন দৰৱৰ জ্ঞান জীৱকৰ আছিল অসাধাৰণ। জীৱকৰ ভেষজ তথা বন দৰৱৰ জ্ঞান সম্পৰ্কে এটা জনশ্ৰুতি প্ৰচলিত আছে। এই জনশ্ৰুতি বৌদ্ধ গ্ৰন্থত লিপিবদ্ধ কৰা আছে। তক্ষশিলাত জীৱকৰ আৰু বহু সহপাঠী আছিল। সকলোৱে চিকিৎসা শাস্ত্ৰৰ অধ্যয়ন কৰিছিল। বন দৰৱ চিনি পোৱাটো সেই সময়ত চিকিৎসা বিজ্ঞানৰ অত্যাৱশ্যকীয় অনুশীলন আছিল। চিকিৎসা শাস্ত্ৰৰ শিক্ষাৰ যেদিনা সমাপ্ত হ'ল, সেইদিনা আচাৰ্যই সকল চিকিৎসক ছাত্ৰক মাতি আনি ক'লে, বৎস, তোমালোকৰ শিক্ষা আজি সমাপ্ত হ'ল। যদিও মানুহে সমগ্ৰ জীৱন ধৰি শিক্ষা লাভ কৰে, তথাপি তোমালোকৰ আনুষ্ঠানিক শিক্ষাৰ আজি শেষ দিন।
তোমালোকে আজি মোৰ বাবে এনেকুৱা কিছুমান গছ গছনিৰ পাত সংগ্ৰহ কৰি আনা যিবোৰে একো চিকিৎসা কৰিব নোৱাৰি। অৰ্থাৎ কিছুমান অদৰকাৰী গছৰ পাত তোমালোকে সংগ্ৰহ কৰা। গুৰুৰ আদেশ পোৱাৰ লগে লগে ছাত্ৰসকলে ওচৰৰ অৰণ্যলৈ গ'ল আৰু প্ৰত্যেকে বহুবিধ অদৰকাৰী নিৰ্গুণ গছৰ পাত সংগ্ৰহ কৰি আচাৰ্যক দিলে। এইফালে জীৱকে কিন্তু এডালো অদৰকাৰী গছৰ পাত সংগ্ৰহ কৰিব নোৱাৰিলে। হতাশ হৈ জীৱকে শূন্য হাতে আচাৰ্যৰ ওচৰত আহি ক'লে, আচাৰ্য, মোৰ শিক্ষাবোধগুৰু সম্পূৰ্ণ হোৱা নাই, কিয়নো মই এডালো অদৰকাৰী গছ বিচাৰি উলিয়াব সক্ষম হ'ব নোৱাৰিলোঁ। এই কথা কৈ জীৱক তল মূৰ কৰি থিয় হৈ থাকিল। তেতিয়া আচাৰ্যই ক'লে, জীৱক, তুমি মোৰ শ্ৰেষ্ঠ ছাত্ৰৰূপে পৰিগণিত হৈছা। প্ৰকৃতিত এনেকুৱা কোনো গছ গছনি নাই বা এনেকুৱা কোনো উদ্ভিদ নাই যাৰ দ্বাৰা চিকিৎসা কৰিব নোৱাৰি বা চিকিৎসা শাস্ত্ৰত কামত নালাগে। তুমি এই বিদ্যা পূৰ্ণৰূপে আয়ত্ত কৰিছা। যোৱা, মানুহৰ মংগলৰ বাবে নিজৰ বিদ্যাক কামত লগোৱা। মই তোমাক আশীৰ্বাদ কৰিছোঁ। জীৱকৰ দৰে এনেকুৱা বহু স্বনামধন্য চিকিৎসক, গায়ক, ঐতিহাসকাৰ, দাৰ্শনিক বুদ্ধৰ যুগত জন্মগ্ৰহণ কৰিছিল আৰু ভাৰতীয় দৰ্শন, ভাৰতীয় বিজ্ঞান, ভাৰতীয় চিন্তাক আগুৱাই লৈ গৈছে। কিন্তু দুৰ্ভাগ্য যে আমাৰ মাজত এই কথাবোৰ বৰ এটা আলোচনা নহয়। তথাপি আজি জীৱকৰ সামান্য কথা আপোনালোকৰ লগত আলোচনা কৰিলোঁ। আজিৰ বুদ্ধ গাথা ইমান। বন্ধুসকল, যদি এই গাথা আপোনালোকৰ ভাল লাগিছে, যদি আপুনি অনুভৱ কৰিছে এই গাথা আনেও শুনা উচিত, তেতিয়াহ'লে এই গাথাটো শ্বেয়াৰ কৰিব, আনকো জনাব। নমস্কাৰ।